Hello guys, welcome to my channel Himalaya Dulia Vlog. আজি আমি কাম কৰিছো জি নাচনিত। আমি এটা বালি উঠাইছে আমাৰ বিকাশ দাদা। কেনেকুৱা লাগিছে? ভালে লাগিছে। আমাক যি কাম দিয়া আছে আমি কামটো কৰিছো। আপোনালোকে চাই থাকক আৰু শেষলৈকে চাই থাকক আমি কি কৰিম আজি দিনটোত। মানে বগা ধোৱা বহুত ভাৰী আছে। অজয় মিছ এতিয়া বালিখিনি একদম বাহিৰলৈ নাযাবৰ কাৰণে বাউণ্ডাৰী বনাইছে। নকম আজি আৰু কেনেকুৱা অনুভৱ? হাই প্ৰেছাৰ আছে, ল' প্ৰেছাৰ হৈছে। হাই প্ৰেছাৰ নে ল' প্ৰেছাৰটোতো দেখাংটো লাগিছে হাই হৈছে। ছাগলী মাংস খাই হ'ল নেকি? নকওঁ আৰু সৰু ক্ষীণ ল'ৰা কি প্ৰেছাৰ থাকে। কি কৰিছ আজি কি কাম কওকচোন? দাৰ কথা পাতে আমি ধুনীয়াছে কাম কৰি আছো আৰু এইপিনে দদু হা দদু খৰি কাটিব লৈছে। বগা ধান নিছে হেৰিয়ত গামলাত নিছে দিয়া। দাদা হাজিৰা কিমান দিছে? হাজিৰা কিমান? 60 কিহে হয় বাৰু? 60 কিহে হয়? 6 আৰু 0 নাই। এতিয়া আমি অলপ ৰখিছোঁ, তাত জোক উঠিছে দেখিছে পুৰা ভৰ্তি কৰি দিছে। এবাৰ দিগদাৰ হৈছে। কি বিহু খাবলৈ কি পিঠা বনাইছে? পিঠা এতিয়া কি বনাইছে হেৰিতহে গম পাম, খাবলৈ দিলে। এতিয়া আমাৰ তেনেহ'লে যাম। এতিয়া আমাৰ বডিটো দেখিছে কম হৈ আছে। বংশতা ঘৰ কৰি একদম খাই বডিটো বনাম। তাৰপিছত কিবা এটা কথা কওঁ আৰু আমাৰ চৈতান্তা এইটো ভণ্টি ঐ ঝাৰত পানী লৈ আনচোন। পানী খা নাহে পানী বুজি তই যি কৰিব পাৰি গাত পৰিলে খালি ভাল খেল নহয় গাত খেল লাগিলে খালি গেজাক গেজাতি হৈ যাব। তই আগতে খাবা, তই আগতে খাবা দে মোক ফিতাহিয়ে পানী খাইছে। থাকিলেও বেয়া লাগে, নাথাকিলেও বেয়া লাগে, সেইকাৰণে তোক থৈছো মই। এতিয়া আমি বিকাশৰ পানী খোৱা ষ্টাইলটো চাম কেনে খাই গদ গদকে দেখিছে গদ গদ অজয়টো চাম। চোলাটো দাংচোন কি পেট গাহৰি পেট নেকি? तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? কেনেকে বডি দেখিছে আপোনালোকে? এক মুঠা বডিটো আৰু ইয়াৰ বডি দেখিছে? এইটোহে বডি আৰু ইয়াৰ বডি দেখিছে? আৰু মোৰ বডি নাই। এতিয়া ভাত খাবলৈ বহিম। এতিয়া আমাৰ কুকুৰটো আগতীয়াকৈ খাই দিলে দেখিছে? এই আমাৰ দাদাই ভাত খাইছে খাম ভাতখন খাই লওঁ ৰ'বা। ভাতখন এতিয়া ভাত খাব লৈছোঁ ল'ম এতিয়া। আৰু আমাৰ মাজত উপস্থিত অজয় আৰু দুজনী ছোৱালী আহিছে। নাম চয়নিকা আৰু ইয়াৰ নামটো কি? বৰ্ণালী। ঘৰ আহিছা ন? বিহু আজি বিহু খাব যাম দেই। বিহু খাব যাম নেকি? নিবা নাই? ঘৰ জেগা যা দোকান নাই। বিকাশ
Imitasyon di. Gak milih. কেনেকুৱা লাগিছে খাই বগা ধৰ ভাল লাগিছে ন কিমান ভাল বহুত ভাল অঁ মাংস পাইছে নাই পাৰো কেইডোখৰ হিচাপে কোৱা নাই নহয় হিচাপটো কৰি লোৱা কওঁ আপুনি কেইটকা মাংস 10 টকা 10 টকা A few moments later. ভণ্টিৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী সোণালী বৰুৱা অঁ তোমাৰ নামটো মোৰ নাম শ্ৰীমতী জ্যোতিকা গগৈ অঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী কেশৱ বৰুৱা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী স্নেহা বৰুৱা অঁ ভাইটি তোমাৰ নামটো ভণ্টি নামটো কি নমস্কাৰ মোৰ নাম মিছ বিদ্যা পাতি বৰুৱা অঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম মমী বৰুৱা অভি মমী মমিন আমি বিহু চাবলৈ আহিছোঁ গৃহস্থ আজি দেখি আছা তোমালোকে বিহু এই যে হুঁচৰি গোৱা মই এটা ঢোল বজাম ছোৱালী ধুনীয়া ধুনীয়া কেইজনী আহিছে দিয়া মই ভিডিঅ' কৰো দে মাংস সিজিব গৃহস্থ আহিছে এতিয়া প্ৰথম বা গগনাটো উলিয়া আকৌ আলি পিনে চালে কি হ'ব কোনে দেখিব এতিয়া মানুহ সেয়াটোৱে অহা হাঁহি দিয়া নাই নেমেচা নেকি Here I come. Oh, here.
যা ইফালে গৰম নদী তো নহ'ব নহ'ব মান যদি হাৰমনি মাৰিলে নহ'ব ন পইচা দিয়া নহ'ব আৰু দুটামান গোৱা पैसा ही पैसा होगा বাকচটো খুলি মোৰ বাকচ এইটো অঁ নাই ইমানে দাদা বাকচটো কোনফালে আছে বা $500 দি দিলে এতিয়া আশীৰ্বাদটো দিয়া বেছি হৈ গ'ল নহয় এতিয়া 60 টকা হৈ গ'ল নহয় 9 টকা কৰি বেছি পাই ঝোল সৰু চাগে অঁ যদি গাড়ী শেষ হয় না বেগটো মোক দিবি পইচাটো মই হিচাপ কৰিম One eternity later. ও ভণ্টি সৈনিকা ভণ্টি ক'ত গ'ল নহয় আৰু এটা ভণ্টি ক'ত গ'ল সৰটো হেল্ল' গাইছ এতিয়া দেখিছে কাম কৰি এতিয়া খতম হ'ল গাটো ধুব লাগিব গৰম উঠিছে দেখাই দেব গাটো ক'ত ধুব লাগিব এইটো रस्सी जल गई কেনেকুৱা লাগিছে কাম কৰি আৰু অলপ দেৰি পিছত কুকুৰা ভি মৰেগা गाड़ी भर्ती करके ले आना सामान इतना भारी सामान हाउ ब्रो क्या लेके जा रहा है हो आज बागाना हो जाबा भिडिओ स्टार्ट बागाना हो गाइस আজি আমাৰ এইটো ভিডিও দেখিবা ইউটিউব চেনেল আৰু ঘৰটো দেখিছে দূৰৰ পৰা কিমান ধুনীয়া লাগিছে কমেন্ট কৰিব কেনেকুৱা লাগিছে ঘৰটো আৰু ৰাস্তাটো এইটো নাচনী 1 নং নাচনী তো ভেলপুৰি বনিছে এতিয়া চাবি এইটো চা বিহু ইহু পিঠা ইটো এনি আৰু ইটো আ গিলাচ হয় নাই ইয়াত এতিয়া আহিব তো পিছে আমাৰ ৰান্ধনীকেইটা কেনেকুৱা ভাল না মজা তো পিছে চাহটো বাক ঘূৰি ফুৰি নেদেখাবা চাহটো বাক তো এতিয়া চাহটো দিব চাবা এতিয়া গিলাচত নাই লাষ্ট নিদিম এইটো 20 টকা পইচা চুৰ কৰি আনিছে ঘৰৰ পৰা মাখিটো কেলে দেখাইছে বাৰু তোমালোকে খাবা বাৰু ৰবা দেই আমাৰ খাই ল'ম তাৰপিছত খাবা তো এতিয়া ৰঙা চাহ ওলাইছে গাখীৰ চাহ খোৱা ৰঙা চাহ ওলাই গ'ল এইটো হেতা আহিছে কচলি তো আমাৰ বাকুনীজনী নাচা বকাজনী এইটো আৰু এইটো পিঠা পোৰাজনী এইটো পিঠা পুৰোঁতে কিবা এটা পেলালে বাৰু নাই দেখা এইটো অঁ ই নিজে পৰিছে তো এতিয়া বিশেষকৈ আমাৰ কি এন্দুৰ খুজিছ নেকি নে নিগনি খুজিছ অঁ নিগনি খুজিছ মই এন্দুৰহে খুজিছ বুলি ভাবিছোঁ
তো গাইছ আজি মই দেখাম আমাৰ ল'ৰাটো ভিতৰত আছে। তো মই এতিয়া বৰ্তমান ভিতৰলৈ সোমাই আহিছোঁ। তো দাদা কি কৰিছা? মই ভিডিঅ'টো এডিট কৰি আছোঁ কালি ভিডিঅ'টো ইউটিউবত দিবলৈ অঁ সেইকাৰণে টাইম লাগিছে আপোনালোকে এডিট কৰিবলৈ বহুত কষ্ট বহুত টাইম লাগে তোমাৰ লগত থৈ লোৱা আকৌ পাক বগাই লোৱা আকৌ প্ৰথমতে থোৱাৰ জেগাটো মই দিছোঁ এই ৰং দিবাতে আনিব গৈছা তো তো কোৱা অঁ সেইফালে খাই পেলাব কুকুৰে ইয়াতে খাংগে বহুত দিনৰ মূৰত চাহপানীটো আহিছে আৰু এতিয়া মনটো ভাল লাগিব আৰু লগত কি আছে নাজানো আৰু এতিয়া কাম কৰি হ'ল আৰু কি কাম আছে নাজানো সেইকাৰণে ভিডিঅ' এডিট কৰি আছোঁ এনেই থকা টাইমত সিহঁতক লৈ ল'ব দে তাৰপিছত খাম দেখিছে খোৱা টাইপৰ আছে ই অলপ খাই দিয়ে পটককৈ তো ये गया मेरा मुंह में नहीं তো এতিয়া আমাৰ দুভাগ কৰিব লাগে এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ ছভাগ গাইছ মোক বেছি ভাল লাগিছে এই পিঠাটো সৰহকৈ ধৰি ল'ম তিনিটা ঠাণ্ডাটো লাগিলে কমে খাম ভাল লাগিছে अरे एको दिना ला 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 एको दिना देश रे क्या मैं खासो अरे कितना सुहाना एक हमर राना मोय तो ला 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 एको दिना ভালকৈ যে বনাই দিছিলে ইমান কষ্ট কৰি ক'ত খাব না ৰ মই পিছত ক'ম তোক কথাটো মোক নকবি কৰিছে Hello guys, my YouTube channel. Please subscribe or like. Please subscribe or like. Hello guys, बहुत दिनों बाद আজি লগ পালো প্ৰীতম দাদা প্ৰীতম ভাই দিব কেনে অনুভৱ আছে ভাল আছে ন ক'ব আহিছা এতিয়া ৰাজগড় কাৰ লগত আহিছা এজনী বাইক হয় বাৰ নাম কি এতিয়া পঢ়ি আছা নে কি কয় এতিয়া তাৰপিছত থাকিবা নেকি আজি নাথাকা যাবাগৈ ঐ নাচনী ঘূৰি ঘূৰ নাচনী ঘূৰ কঁকাল ভাঙি নাচনী বিহু গাব আহিব নাচনী আহিছে ৰাজগড় গাঁৱৰ পৰা ঘূৰি ঘূৰি নাচিছে ভাত খাবলৈ দিছাম প্ৰীতমক আৰু আজি বহুত দিনৰ মূৰত লগ পাইছাম প্ৰীতমক প্ৰেছডালৰ
ভিডিঅ'টো চাই ভাল লাগিলে কেনে কি কৰিব লাগিব কৈ দিয়া ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি লাইক ছাবস্ক্ৰাইব কৰি দিব মই জ্বলাই আছোঁ এতিয়া আমি ভাতটো খাই লওঁ আমাৰ তিনিটা খাইছে এতিয়া কেনেকুৱা লাগিছে মজা সোৱাদটো মজা মজা লাগিছে তাৰপিছত বিকাশ কেনেকুৱা লাগিছে ভাল লাগিছে তহঁতে বেছিয়ে ভাল লাগে কোনে বনাইছিলে চব্জি জনা নহয় বাৰু